গণপতি বাপ্পা মোৰয়া। আজি এটা বিশেষ দিন। কি বিশেষ দিন কোনোবাই গেছ কৰিব পাৰিব নেকি? ময়ে কৈ দিছোঁ দিয়ক। আমাৰ পৰিয়ালটোৱে এটা নতুন প্ৰচেষ্টা হাতত লৈছোঁ। এটা নতুন পৰিকল্পনা, কেতিয়াও নকৰা এটা কাম। মাজে মাজে অলপ ভয় লাগে, কিন্তু সেইবুলি একো নতুন কাম নকৰাকৈ থাকিম নেকি? হয়নে নহয়? সেয়েহে আমি হাতত লৈছোঁ দৰ্শিনী। আজি শুভাৰম্ভ, সেইবাবে বহুত কাম। লক্ষ্মী মাৰ চৰণত সুবাসিক বিচাৰি আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। কিবা এটা নতুন আৰম্ভ কৰাৰ আগতে ঈশ্বৰৰ আশীৰ্বাদৰ লগতে আমাক জ্যেষ্ঠজনৰো আশীৰ্বাদ লাগে। মোৰ ককা আইতাও আহিছে আমাক আশীৰ্বাদ দিবলৈ। ককা আইতাৰ হাতেৰে শুভাৰম্ভ কৰিছোঁ। লগতে কৈ দিছোঁ দেই, ইয়াত আপোনালোকে মহিলাৰ লগতে শিশুসকলৰ সকলো ধৰণৰ পোচাক পাব। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব। আহিব সকলোৱে।